মৰম চলিয়াত এই চলিয়াত তহঁতক মই আজি প্ৰশ্ন দিম উত্তৰ দিবি দেই ধুনীয়াকে হ'ব ছাৰ আমি ধুনীয়াকে উত্তৰ দিম আচ্ছা ঠিক আছে এই বিষয়ে প্ৰথমটো উত্তৰ দি আমাৰ এই দুনিয়াখন ঘূৰণীয়া নে বহল নে দীঘল উত্তৰ দি ছাৰ আমাৰ এই দুনিয়াখন ঘূৰণীয়াও নহয় বহলো নহয় দীঘলো নহয় আমাৰ এই দুনিয়াখন এক নম্বৰ স্বাৰ্থপৰ আৰু স্বাস্থ্যবিদ ছাৰ এই ইমু এবাৰ তই কওঁ 15টা ফলৰ নাম কওঁ ধুনীয়াকে ছাৰ আম কঁঠাল জাম আৰু 1 ডজন কল তোক মই 15টা ফলৰ নাম ক'ব দিছিলো তই দেখোন আম কঁঠাল জাম কল কৈ বাকী নকলি বাকী এটাও কওঁ ছাৰ মই 15টা ফলৰ নামে কৈছো আম কঁঠাল জাম আৰু 1 ডজন কল আৰু 1 ডজন কলত 12টা থাকে 12 তিনি 15 ছাৰ আপুনি হিচাপো নাজানে 15টা কৈছো ছাৰ মই হয় নেকি দে মোৰে কপালত দুখ দে মই টেট পৰীক্ষা পাছ কৰি মাষ্টাৰ হলো আৰু তহঁতৰ নিচিনা এই মাথা খোৱা চলিকেইটা ভাগ্যত পালো মোৰ নিচিনা আৰু এনেকুৱা দুৰ্ভাগ্য মাষ্টাৰ নাই মই চাকৰি বাদ দিম